নমস্কাৰ বন্ধুসকল, এছএমএছ ভাৰ্চুৱেলৰ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত কৰোনাই সমগ্ৰ ভাৰতত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। মই কিয় কৈছোঁ, যদি মই আপোনালোকক ডাটাবোৰ দিওঁ আপোনালোকে আচৰিত হৈ যাব যে বৰ্তমান সময়ত যিটো কৰোনা আছে সেইটো আগৰ তুলনাত দুগুণ বেছি শক্তিশালী। এইটো কিয় হৈছে, ইয়াৰ কাৰণ কি, মই ইয়াক আপোনালোকক সকলোবোৰ ইনফৰমেশ্যন, চাইণ্টিফিক ইনফৰমেশ্যনবোৰ দিবলৈ চেষ্টা কৰিম। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা, যাতে সকলোৱে ইয়াৰ বিষয়ে গম পায় আৰু যাতে নিজকে সুৰক্ষা কৰি ৰাখিব পাৰে। মই আপোনালোকক কিছুমান ডাটা দিব বিচাৰিম যে বৰ্তমান সময়ত কৰোনা কিমান তীব্ৰগতিৰে বৃদ্ধি পাইছে। কৰোনা প্ৰথমতে আৰম্ভ হৈছিল 14 মাৰ্চ 2020 পোনপ্ৰথমতে ভাৰতত কৰোনা আৰম্ভ হয়। তেতিয়াৰ পৰা লাহে লাহে গৈ তেতিয়া বৃদ্ধি হৈ সকলোতকৈ বেছি বৃদ্ধি হৈছিল 17 ছেপ্টেম্বৰ 2020 সকলোতকৈ বেছি ভাৰতত প্ৰতিদিনত কৰোনা হৈছে যে 96,424 জনৰ মানে প্ৰতিদিন হিচাপে, মানে এইখিনি টাইমত মানে প্ৰতিদিন হিচাপে 96,424 জনৰ কৰোনা হৈছিল। তাৰপিছত 24 নম্বৰৰ পিছত লাহে লাহে কমিব লাগে, কমি গৈ এটা যেতিয়া ফেব্ৰুৱাৰী মাহ পৰিলে, যেতিয়া 2021 চনৰ ফেব্ৰুৱাৰী মাহ পৰিলে 10,000-12,000 ভিতৰত কৰোনা পাৰ ডে পোৱা যায়। এইটো বহুত সংখ্যা কম। তাৰপিছত যেতিয়া 15 ফেব্ৰুৱাৰীৰ পিছৰ পৰা কি কৰিছে, কৰোনাই এক নতুন ৰূপ ধাৰণ কৰিছে। কি নতুন ৰূপ ধাৰণ কৰিছে মই সেইটো আপোনালোকক পিছত বুজাই আছোঁ যে কেনেকৈ বৃদ্ধি হৈছে, সেইটো মই আপোনালোকক প্ৰথমতে কওঁ। এতিয়ালৈ 15 ফেব্ৰুৱাৰী হয়, তেতিয়া কিছু সংখ্যা 10-12,000, তেতিয়ালৈ ঠিকেই আছে, ইমান বেছি নহয়। তাৰপিছত যেতিয়া ক্ৰমান্বয়ে কৰোনাৰ সংখ্যা বৃদ্ধি হৈছে, যেতিয়া 20 মাৰ্চলৈ তেতিয়া কৰোনাৰ সংখ্যা প্ৰতিদিনত 50,000 হ'ব। তাৰপিছত 9 এপ্ৰিলৰ পৰা 19 এপ্ৰিল মাত্ৰ 10 দিনৰ ভিতৰত কৰোনাৰ সংখ্যা হয় 2.5 লাখৰ পৰা 3 লাখ। বৰ্তমান সময়ত কৰোনাৰ সংখ্যা প্ৰতিদিনত 2.5 লাখৰ পৰা 3 লাখকৈ হৈছে। ইয়াত এটা মন কৰিবলগীয়া কথা যে টেষ্ট হিচাপতে কৰোনা কিমান সমীক্ষাটো ওলোৱা হয়, মানে একেদিনে বহুত টেষ্ট কৰিব নোৱাৰে, এটা লিমিট আছে, তাৰ ভিতৰত কিমানজনে কৰোনা পাইছে সেইটো লিখা হয়। কিন্তু বৰ্তমান সময়ত কৰোনা আৰু বহুত পৰিমাণে আছে, যে বৰ্তমান সময়ত কৰোনাৰ সংখ্যা 15.3 মিলিয়ন, মানে 1,50,00,000তকৈ অধিক হৈ গৈছে বৰ্তমান সময়ত কৰোনা। আৰু যিবোৰ ৰাজ্যত কৰোনাৰ সংখ্যা বাঢ়ি গৈছে তেওঁ বৰ্তমান সময়ত লকডাউন দি দিছে, যেনে মহাৰাষ্ট্ৰ, কেৰেলা, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী, এইবোৰত সকলোতে লকডাউন চলি আছে, কাৰণ কৰোনাৰ তীব্ৰ তেওঁলোকৰ বৃদ্ধি পাইছে। আপোনালোকে নিউজত যদি নিশ্চয় পাই আছে, মহাৰাষ্ট্ৰ, কেৰেলা, দিল্লী মানুহ ফুৰিবৰ ঠাই নোহোৱা হৈছে, খবৰ দিবৰ ঠাই নোহোৱা হৈছে, পাতি ফুৰি আছে। আপোনালোকে নিশ্চয় টিভিত দেখি আছে। এইবোৰ কিয় হৈছে, ইয়াত আগতে সতৰ্ক হোৱা নাছিল, সেইকাৰণে হৈছে। বৰ্তমান সময়ত অসমত কম হৈছে, এতিয়া যদি সতৰ্ক নোহোৱাৰ পিছত বহুত বিপদ হ'ব। আপোনালোকক কৈছোঁ যে মহাৰাষ্ট্ৰত কৰোনাৰ সংখ্যা 3.9 মিলিয়ন, কমেও 40 লাখ, আৰু মৃত্যুৰ সংখ্যা 60,000। যদি কৰোনাত পৰিছে, মানে কি তাতে নহয়, এনেকুৱা পৰিস্থিতি হৈছে যে বেড নোহোৱা গৈছে, অক্সিজেন নোহোৱা গৈছে, একোৱেই নোহোৱা গৈছে। মানে কি এতিয়া যেন হস্পিটেলত নিব নোৱাৰা হৈছে, কাৰণ হস্পিটেল অলৰেডি মানুহটো ফুল হৈছে। এনেকুৱা পৰিস্থিতি হৈছে, ফুৰিব জেগা নোহোৱা গৈছে, এনেকুৱা পৰিস্থিতি বৰ্তমান হৈ আছে। এতিয়া মোৰ মেইন কথালৈ আহোঁ যে এই কৰোনা ইমান তীব্ৰগতিত কিয় বাঢ়িছে আৰু কিয় ইমান শক্তিশালী হৈছে, এই বিষয়ে মই অলপ আপোনালোকক ক'ম। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো ইনফৰমেশ্যনখিনি পায়। মানে বৰ্তমান কৰোনা ছেকেণ্ড ৱেভ হয়, মানে ছেকেণ্ড ৱেভটো কি কৈছে যে কৰোনা নিউ ভেৰিয়েণ্ট ডাবল মিউটেশ্যন। মানে মিউটেশ্যন মানে কি, যেনে এই পৃথিৱীত প্ৰত্যেক জীৱই জীয়াই থাকিবৰ বাবে সলনি কৰে, মানে যিমানবোৰ ভাইৰাছ আছে, যিমানবোৰ অনুজীৱ আছে, সেইবোৰে কি নিজকে থাকিবৰ বাবে পৰিৱেশৰ লগত সলনি হৈ যায়। এই বৰ্তমান যিটো কৰোনা আছে সেইটো আগৰ কৰোনাতকৈ সলনি হৈছে। সেইকাৰণে আগতে যি দুটা টেষ্ট কৰা হৈছিল, যে আগতে RT-PCR টেষ্ট আৰু এণ্টিবডি টেষ্ট। RT-PCR টেষ্ট মানে কি হয়, আমি জিভাৰ পৰা বা নাকৰ পৰা লালতি ওলাই সেইটো পৰীক্ষা কৰে, তাৰপিছত কি হয় আমি কৰোনা টেষ্টটো ধৰা পৰোঁ। আৰু এণ্টিবডি যে আপোনাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান আছে তাৰ ওপৰত টেষ্ট কৰা হয়। এই দুটা টেষ্ট কৰিলে কি ধৰা পৰি যে আপোনাৰ কৰোনা হৈছে নে হোৱা নাই। কিন্তু বৰ্তমান সময়ত এই দুটা টেষ্ট ফেল হৈ গৈছে, যে
কোনো এজন ব্যক্তিক দেহত কৰোনা থাকিলেও এই দুটা টেষ্ট কৰি কৰোনা হৈছে নে অনা সঠিক উত্তৰ দিব পৰা নাই। এনেকুৱা বহু লোক পাইছে যাৰ এই দুটা টেষ্ট কৰিছে কিন্তু কৰোনা নিগেটিভ আহিছে। কিছুদিন পিছত গম পায় যে অসুখ বাঢ়ি গৈছে, তাৰপিছত যেতিয়া ডক্টৰটো পৰীক্ষা কৰে তেতিয়া গম পায় যে তেওঁৰ কৰোনা পজিটিভ আছে। এতিয়া মই আপোনালোকক ক'ম যে কৰোনা টেষ্ট কৰিলে কিয় কৰোনা পজিটিভ থাকিলেও নিগেটিভ হোৱা কৰিছে। আগতে কি হয়, যেতিয়া কৰোনা মুখেদি বা নাকেৰে সোমাই লালটিত কৰোনা লাগি গৈছে, কিন্তু বৰ্তমান সময়ত কৰোনা ডাইৰেক্ট লিভাৰলৈ গুচি যায়। এতিয়া বৰ্তমান সময়ত এটা নতুন টেষ্ট কৰিব লগা হৈছে, সেইটো হৈছে CT স্কেন টেষ্ট কৰিব লগা হৈছে। এইটো টেষ্ট কৰিলে বৰ্তমান সময়ত গম পোৱা যায় যে আপোনাৰ দেহত কৰোনা আছে নে নাই। বৰ্তমান সময়ত কৰোনাৰ ভয়াৱহতা যাতে সকলোৱে জানে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ যাতে কোনো ৰাজস্থানত গ'লে মাস্ক পৰিধান কৰাৰ উদ্দেশ্য আছিল যাতে যিখিনি ইনফৰমেশ্যন আছিল, যিখিনি ডাটা আছে আপোনালোকক আগত জনোৱা মই, আৰু যাতে সকলোৱে এই ভয়াৱহতা সম্পৰ্কে গম পায় সেইকাৰণে ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে সকলোৱে সজাগ হয়, যাতে আজি যি মহাৰাষ্ট্ৰ, দিল্লী, কৰ্ণাটক এইবিলাক উত্তৰ প্ৰদেশ এই যি অৱস্থা হৈছে যাতে অসমতো তেনেকুৱা নহয়। তাৰ বাবে সকলোৱে একলগ হৈ আমি সকলোৱে মোকাবিলা কৰিবলগীয়া। আৰু আমি সকলোৱে সামাজিক দূৰত্ব মানি চলো, মাস্ক পৰিধান কৰোঁ। ধন্যবাদ।